হেল্ল' হাই কি খবৰ ৰাইজসকল আশা কৰোঁ সকলো ভালে আছে ৱেলকাম টু ট্ৰেভেল ষ্টৰিজ মই হৈছোঁ প্ৰিয়ংকা আজি আন এটা ভ্লগ লৈ আহিছোঁ সকলোৰে কাৰণে আজি মই একচুৱেলি হোলীৰ ছেকেণ্ড ডে অকেজন বুলি গৈ আছোঁ মেফেয়াৰ হৈছে সোণাপুৰৰ এখন ৰিজৰ্ট যোনখন আগতে স্প্ৰিং ভেলী আছিলে তো মেফেয়াৰ ৰিজৰ্টত গৈ আছোঁ এণ্ড আপোনালোকক গোটেইখিনি কথাই মানে আপোনালোকক ইলাবৰেটলি ক'বলৈ কম বুলি ভাবিছোঁ চ' এণ্ড প্লাছ আপোনালোকক মেফেয়াৰৰ গোটেই টুৰ দিম কেনেকুৱা হয় ছাৰাউণ্ডিং কি খাওঁ আমি গোটেইখিনি বস্তুৱে ক'ম চ' অভাৰঅল এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত সকলোৰে লগত শ্বেয়াৰ কৰিম চ' আই হোপ আপোনালোকে ব্লগটো চাই ভাল পায় এণ্ড লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ এণ্ড প্লিজ ছাপৰ্ট অ'কে বাই চ' বৰ্তমান এতিয়া মই ফাৰ্ষ্ট অফ অল ৰেডি হ'ব লাগে তো মই গা ধুব যাওঁ গা ধুই পেলাই ওলাই আহি আছোঁ এণ্ড দেন ৰেডি হৈ পেলাই আপোনালোকৰ লগত যোগাযোগ কৰি আছোঁ চ' দিছ ইজ হোৱাট আই এম ৱেৰিং এইটো ইনষ্টাগ্ৰাম পেজ এখনৰ পৰা মই কিনিছোঁ এলিচিয়ান বাই মুস্কান বুলি মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম লিংকটো যদি আপোনালোকৰ ড্ৰেছটো ভাল লাগিছে এণ্ড ডেফিনেটলি আপোনালোকে গৈ চেক কৰিব পাৰে চ' নাও মই ৰেডি হওক চ' বেচিকলি মই অলমষ্ট ৰেডি মই জাষ্ট আইলাইনাৰ লগাব লাগে এণ্ড লিপষ্টিক লগাব লাগে এণ্ড চুলিখিনি ফনিয়াব লাগে আইলাইনাৰ এণ্ড লিপষ্টিক ডান তো এতিয়া মই চুলিখিনি ফটাককৈ আঁচুৰি লওঁ মই কিছু সৰু সৰু ইয়েৰিংছ পিন্ধিম আউটফিটছবোৰৰ লগত বহুত ধুনীয়াকৈ মেটচ কৰে চ' মই এইযোৰে বেছিভাগ পিন্ধোঁ বিকজ মোৰ চব আউটফিটৰ লগত মিলে একচুৱেলি এইযোৰো মই ক'ৰ পৰা লৈছোঁ মই লিংকটো ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম চ' হিয়াৰ আই এম ডান ফাইনেল লুকটো মই এবাৰ দেখাই দিছোঁ মিৰৰত বিকজ তাতে গোটেই ফ্ৰকটো মে বি আপোনালোকে দেখা নাই চ' হিয়াৰ ইজ দ্য ফাইনেল লুক বাইদেউ এইটো মোৰ দাদাহঁতৰ ৰুম হয় মোৰ ৰুম একদম নহয় লাইটিং ভাল হয় কাৰণে মই ইয়াতে আহোঁ শ্বুট কৰিবলৈ চ' ফাইনেলি ৰেডি এণ্ড ৰেডি টু গো চ' কুলেন এণ্ড মই গাড়ী ওলোৱা নাছিলোঁ হৰপ্ৰীত এণ্ড তুহিন আহিছিলে আমাক পিক আপ কৰিবলৈ তো হৰপ্ৰীত এণ্ড তুহিন আহি পাই গৈছিলে এণ্ড আমি গাড়ীত উঠি পেলাই নিজৰ যাত্ৰাটো মেফেয়াৰ সোণাপুৰলৈকে আৰম্ভ কৰিলোঁ তাৰে আগে আমি এজনী ফ্ৰেণ্ডক উঠাব লগা আছিলে চ' আমি তাইক ফাৰ্ষ্টতে পিক আপ কৰিলোঁ এণ্ড দেন আমি ডাইৰেক্ট টুৱাৰ্ডছ মেফেয়াৰ গ'লোঁ ফ্ৰেণ্ডক পিক আপ কৰাটো মই নেদেখালোঁ বিকজ আননেচেচাৰী ভিডিঅ'টো লং হৈ যায় এণ্ড আপোনালোকেওনো চাই কি কৰিব চ' তাতেই চাই ল'ব তাৰপিছত আমি ফাইনেলি বহুত দূৰ মই অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিলোঁ বিকজ নহ'লে জাৰ্ণিটো একচুৱেলি বহুত দীঘল হয় তো মেফেয়াৰেদিৰ এণ্ট্ৰেঞ্চেদি সোমালোঁ এণ্ড এণ্ট্ৰেঞ্চটো দেখিছে আপোনালোকে বহুত গ্ৰীনাৰী হয় এণ্ড গড় চৰ আছিলে এণ্ড ধুনীয়া বনাইছে বহুত লম্বা ৰাস্তা হয় মানে ভিতৰৰ ৰেষ্টুৰেণ্টখন গৈ পাবলৈকে তলতো পাৰ্কিং আছে তলত এখন কিবা দেখাও পালোঁ ক'ৰবাত সেইখন কি আছিলে আমি নুসুমালোঁ চ' একজেক্টলি মই চিয়'ৰ নহয় সেইখন কিবা বেকাৰী টাইপছ আছিলে নে বহা জেগাই আছিলে তো আমি ওপৰত ডিৰেক্টলি টুৱাৰ্ডছ দ্য ৰেষ্টুৰেণ্ট গ'লোঁ এণ্ড ইয়াতে আমি পাৰ্কিং কৰিলোঁ সন্মুখত সেইখন ৰেষ্টুৰেণ্ট এণ্ড ষ্টেও আছে তাতে ষ্টেণ্ডাৰ্ড ৰুমছবিলাক তাতে আছে গুজিয়া এণ্ড মালপোৱা হোলি স্পেচিয়েল দিছ ইজ গুজিয়া গোটেইটো নাখাওঁ আধাতে ভাঙি মানে হোলিত নৰ্থ ইণ্ডিয়াটো হ'বই হ'ব গুজিয়া চ' তুহিন এণ্ড হৰপ্ৰীতে গুজিয়া এণ্ড মিঠাই আনিছিলে চ' আমি তাকেই খালোঁ আটাইকেইজনে পাৰ্কিঙত থিয় হৈ পেলাই বিকজ ঘৰতো বনোৱা হয় এণ্ড অভিয়াছলি হোলী স্পেচিয়েল হয় এণ্ড তাৰে পিছত আমি বহি পেলাই আমাৰ আৰু এটা গ্ৰুপ আহিব লগা আছিলে ফ্ৰেণ্ডছৰ তো আমি তাহাঁতৰ কাৰণে ৰখি আছিলোঁ এণ্ড তাহাঁতি অলমষ্ট আহি পায়ে গৈছিলে সেইখন বগা ছুইফ্টখনত আহিছে এণ্ড দেন আহি পাই পেলাই সিহঁতি ডাইৰেক্ট হোলী খেলা আৰম্ভ কৰি দিছিলে বিকজ অভিয়াছলি মইতো হোলী লোৱা নাছিলোঁ মোৰ হোলীৰ পৰা অলপমান এলাৰ্জি আছে
তো মই হোলী তেনেকৈ নেখেলোঁ চ' বেলেগে খেলি আছে এণ্ড মই জাষ্ট চাই আছোঁ আই এম জাষ্ট এ ভিউৱাৰ আৰু মানে মোৰ চায়ে ভাল লাগে এণ্ড মই ভিডিঅ' লৈ আছিলোঁ তো তাৰে মাজতে যিহেতু মই এভৰি ভিডিঅ'ত নিজৰ চেহেৰাটো দেখাই দিওঁ তো মাজে মাজে মই সেইকাৰণে নিজৰ চেহেৰাটো ওলাই দিছোঁ বিকজ নহ'লে মই ভিডিঅ'খন উঠাই থাকোঁতেই যায় এণ্ড মোৰ কোনো ভিডিঅ' নলয় এইটো মোৰ বহুত ডাঙৰ কমপ্লেইন হয় নেক্সট টাইমৰ পৰা ভিডিঅ' ল'লে কুলেনক ক'ব লাগিব যে মোৰ ভিডিঅ' ল'বলৈ এনিৱে তাৰে পিছত আমি টুৱাৰ্ডছ দ্য ৰেষ্টুৰেণ্ট ওপৰলৈ উঠি গ'লোঁ এণ্ড এইফালেদি পাৰ্কিঙৰ পৰা এনেকৈ উঠি লাবলৈ পালেই চ' আমি তাৰে পিছত এনেকৈ উঠি গ'লোঁ এণ্ড আটাইকেইজনে ৱাক কৰি পেলাই অলপমান ছাৰাউণ্ডিংটোও চালোঁ বিৰাট ধুনীয়া হয় বহুত ধুনীয়াকৈ বনাইছে ভেৰি গ্ৰীনাৰী মোৰ সেইটো বস্তু চবতকৈ বেছি ভাল লাগিছে চ' লেফ্টত যি দেখিছে পাৰ্কিঙৰ পিছফালে সেই বিল্ডিংটো হৈছে ষ্টেণ্ডাৰ্ড ৰুমছবিলাকৰ চাগে ব্লক হয় এইটো বাট এই ৰুমকেইটা আমি চাব যোৱা নাছিলোঁ অন দ্য ৰাইট ৱাজ দ্য লাউঞ্জ চিটিং লাউঞ্জ এণ্ড ৰেষ্টুৰেণ্ট এৰিয়া চ' এইটো হৈছে হিউজ একদম স্পেচটো য'ত আপোনালোকে এনেই লেজাৰলি বহিব পাৰে এণ্ড সেইয়া পিছফালে এখন বেলকনি আছে মই পিছত ভালকৈ দেখাই আছোঁ এণ্ড দেন দিছ ইজ দ্য ডাইনিং এৰিয়া এই ডাইনিং এৰিয়াটো অলপমান কম্পেৰেটিভলি সৰু হয় যিমান মানে ধৰক প্ৰপাৰ্টিটো ডাঙৰ হয় চ' আমি ৰেষ্টুৰেণ্টলৈ আহি গ'লোঁ এণ্ড আহি বহিলোঁ মই ৰেষ্টুৰেণ্টখন দেখাইছোঁ আপোনালোকক নাও উই উইল অৰ্ডাৰ ফুড এণ্ড মই ডেফিনেটলি জনাম আপোনালোকক যে আমি কি অৰ্ডাৰ দিছোঁ কেনেকুৱা প্ৰাইচিং হয় কি হয় এণ্ড পাৰিলে এটা টুৰ দি দিম ডেফিনেটলি আমি লম্বা এখন ডাইনিং ল'ব লগা হৈছিলে বিকজ আমি 9জন আছিলোঁ গোটেইকেইজন গ্ৰুপত মিলি পেলাই এণ্ড দেন আমি বহি পেলাই মেনু ডিচাইড কৰি আছিলোঁ যে ষ্টাৰ্টাৰ্ছত আমি কিহেদি ষ্টাৰ্ট কৰোঁ ইয়াতে জেনেৰেলি বাফেটো পায় এণ্ড বাফেটখিনি আই থিংক 1800 মান পৰে প্লাছ টেক্স সেইটো মোৰ একচুৱেলি সোধা নহ'ল বাফেটটো বেলেগ এটা জেগা আছে সেইটো ছাইডে বাফেট লগোৱা যায় আমি আলাকাৰ্টে কৰিলোঁ তো আমি যিহেতু ভাবিছিলোঁ আলাকাৰ্টে কৰিম বুলি সেইকাৰণে আমি আলাকাৰ্টে কৰিলোঁ এণ্ড মই মেনুখন অলপ দেখাই দিছোঁ যদিও আপোনালোকে ভালকৈ দেখা নাপায় ষ্টিল মই এবাৰ দেখাই দিছোঁ চ' আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টাৰ আছিলে এইটো হৈছে ভেজ কালাউটি শ্বকিংলি ভেজ কালাউটিটো খাবলৈ বহুত টেষ্টি আছিলে ইটছ এ মাষ্ট ট্ৰাই এণ্ড দেন আমি ফিছ তন্দুৰী এটা দিছিলোঁ উইচ ৱাজ অলছ' ভেৰি গুড এণ্ড তাৰে পিছত আমি আটাইকেইজনে খোৱা আৰম্ভ কৰিলোঁ বিকজ অলৰেডি 3টামান বাজি গৈছিলে এণ্ড আমাৰ ভোক লগা আৰম্ভ হৈ গৈছিলে চ' ষ্টাৰ্টাৰ্ছ অহাৰ লগে লগে মানে আমি মানে টুট পৰাৰ নিচিনা মানে পৰি গৈছিলোঁ এণ্ড ছাইডত এইটো আৰু এটা আমি চিলি চিকেন ড্ৰাই টাইপ কিবা এটা দিছিলোঁ উইচ ৱাজ অলছ' এগেইন ভেৰি গুড তাৰে পিছত মই অলপমান ডাইনিং হলৰ পৰা ওলাই আহিলোঁ এণ্ড মই ভাবিলোঁ যে আপোনালোকক অলপমান ছাৰাউণ্ডিংখিনি দেখাই দিওঁ গোটেই কৰিডৰটো টয়লেটছ হয় চ' মই এতিয়া টয়লেট আহিছোঁ যেতিয়া এবাৰ দেখাই দিওঁ The washroom seems very clean and nice. যিকোনো জায়গাত washroomটো চাফা হ'লে ভাল লাগে so the washroom is very clean actually and hygienic. Lounge এৰিয়াটোৰ পৰা এইটো এটা বাহিৰত এৰিয়া হয় which is again very pretty and here is me. বহুত দেৰি ভিডিঅ' লোৱাৰ পিছত নিজৰ চেহেৰাটো মই মাজে মাজে দেখাই দিওঁ এণ্ড মই নিজৰ চেহেৰাৰ লগতে মই বেকগ্ৰাউণ্ডত ভিউটো দেখাই দিছোঁ যে বেলকনিখনৰ পৰা ভিউটো কেনেকুৱা হয় এণ্ড দেন মই কেমেৰাটো টাৰ্ণ কৰি পেলাই এবাৰ ভালকৈ দেখাই দিছোঁ ভিডিঅ'টো যে মানে ভিউটো কেনেকুৱা হয় বাই দ্য টাইম মই বাহিৰৰখিনি আপোনালোকক দেখাওঁ এইফালে আমাৰ লাঞ্চ আহি গ'ল আমি বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ উইচ ৱাজ মানে কেনট গ' ৰং টাইপ আইটেম হয় তো সেইকাৰণে সেইটোৱে অৰ্ডাৰ কৰিলোঁ এণ্ড দেন মই কুলেনৰ ফালে দেখালোঁ সি মুণ্ডিটো ইমান ধুনীয়াকৈ হিলাইছে যেতিয়া তাৰমানে মানে ভাল হৈছে মানে ভাল লাগিছে এণ্ড আমি ব্ৰাউনি অৰ্ডাৰ কৰিলোঁ এজ এ ডেজাৰ্ট উইচ ৱাজ অলছ' ভেৰি টেষ্টি আপোনালোকে কুলেনৰ এক্সপ্ৰেশ্যন দেখি গমেই পাইছে তাৰে পিছত আমি পিছফাললৈকে ওলাই গ'লোঁ য'ত ছুইমিং পুল এৰিয়াটো হয় এণ্ড মই ছুইমিং পুলৰ এৰিয়াটো আপোনালোকক অলপমান দেখাই দিছোঁ ইয়াতে ষ্টে' কৰিলে আপোনালোকে পুল ইউজ কৰিব পাৰে আৰু নাজানো ষ্টে' নকৰিলেও মেবি ইউজ কৰিব পাৰে সেইটো একচুৱেলি মোৰ কোনো ষ্টাফক সোধা নহ'ল আই এম চিয়'ৰ কিবা এটা পে' কৰিব লাগিব তেতিয়া ইউজ কৰিব পাৰি তাৰে পিছত আমাক একচুৱেলি বাংলোকেইটা দেখাব গ'ল ষ্টেণ্ডাৰ্ড ৰুমবিলাক আমাৰ তেনেকৈ চোৱা নহ'ল চ' আমি ইনচিষ্ট কৰিলোঁ যে আমি ৰুমকেইটা চাব খুজিছোঁ এটলিষ্ট ডাঙৰ ৰুমকেইটা যাতে আমি আইডিয়া পাওঁ এটা যে এনেকুৱা হোটেলত মানে 5 ষ্টাৰ টাইপ হোটেলত মানে কেনেকুৱা ধৰণৰ ৰুমবোৰ পায় এণ্ড ট্ৰাষ্ট মি গাইজ দ্য ৰুমছ ৱেৰ লাইক ৱাও
মানে চিৰিয়াছলি ইমান ধুনীয়া এইটো ড্ৰয়িং কাম ডাইনিং দেন এইটো বেডৰুম আছিলে এইটো এটা ভিলা হয় এণ্ড দেন আৰু এটা ভিলালৈ আমাক লৈ গৈছিলে সেইটো হৈছে এইটো ভিলা এইটো ৰয়েল ভিলা বুলি কয় তো ৰয়েল ভিলাটো আৰু অলপমান হিউজ হয় এইটো হৈছে ডাইনিং এৰিয়া দেন এইটো হৈছে লিভিং এৰিয়া এণ্ড ছেইম ইয়াতেও বেডৰুমটো সেনেকুৱাই হয় এণ্ড মই একচুৱেলি মানে কি ক'ম ইমানেই ধুনীয়া আছিলে চিম্পল আছিলে এলিগেণ্ট আছিলে এইটো ৱাছৰুম হয় চ' চাই বিৰাটেই ভাল লাগিল তো ইয়াতে আমাৰ একচুৱেলি আজিৰ দিনটো চেছ হ'ল এণ্ড মই আই হোপ আপোনালোকক ভালেখিনি ইনফৰমেশ্যন দিব পাৰিলোঁ নাজানো কিমান দিলোঁ আলা কাৰ্টে খাওঁতে আমাৰ 9জনৰ পাৰ পাৰ্চন অলম'ষ্ট 1200-1300মান পৰিছে মই একজেক্ট প্ৰাইচটো নাজানো চ' আই হোপ আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড চ' থেংক ইউ গাইজ ফৰ ৱাচিং